নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোক আটালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি এই চেনেলটোৰ জৰিয়তে এটি নতুন শিতান মই আৰম্ভ কৰিম। আৰু এই শিতানটো হ'ল আত্মালাপ। এই আত্মালাপৰ জৰিয়তে মই মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কথা কৈ যাম আৰু এই কথাবিলাকত মই যিমান পাৰোঁ সামাজিক বাৰ্তা বজাই ৰখাৰ চেষ্টা কৰিম। গতিকে এই আত্মালাপত মই বিভিন্ন খণ্ড বিভিন্ন ধৰণে সজাব চেষ্টা কৰিম। ইয়াৰ মাজত বিভিন্ন ব্যংগাত্মক বা কৌতুক ধৰণৰ কথাও থাকিব। আজিৰ এই আত্মালাপৰ প্ৰথম খণ্ডত মই এটি সাধুৰে আৰম্ভ কৰিম। আৰু এই সাধুটো হ'ল গাধ আৰু খেতিয়ক। এজন খেতিয়কৰ এটা গাধ আছিল। এই গাধটো খেতিয়কজনৰ খুব মৰমৰ আছিল। গতিকে বিভিন্ন সময়ত বিভিন্ন কাম গাধটোৰ দ্বাৰাই কৰিছিল। বজাৰলৈ যোৱা বা অন্যান্য কামৰ ক্ষেত্ৰত গাধটোৱে খেতিয়কজনক বিভিন্ন ধৰণে সহায় কৰিছিল। গতিকে সেই অনুপাতে খেতিয়কজনে গাধটোক যথেষ্ট মৰম কৰিছিল আৰু খাদ্য বা অন্যান্য সা সুবিধাখিনি গাধটোক দিছিল। গতিকে এনেধৰণে গাধটোৰ দ্বাৰাই বিভিন্ন কাম কৰাই কৃষকজনে উপকৃত হৈছিল। লাহে লাহে গাধটো বুঢ়া হৈ আহিল। হোৱাৰ পিছত গাধটোৱে কাম কৰিব নোৱাৰা হ'ল। তেতিয়া খেতিয়কজনৰ মনত এটা কথাই ক্ৰিয়া কৰিলে যে এই গাধটোক মই এতিয়াতো ৰাখি লাভ নাই, গতিকে ই বুঢ়া হৈ যে গ'ল, ইয়াৰ দ্বাৰা একো কাম নাই। গতিকে তাক খাদ্য বস্তু কমাই দিলে বা বিভিন্ন মানসিক ধৰণে তাক টৰ্চাৰ কৰিব ধৰিলে। কৰাৰ পিছত লাহে লাহে গাধটো শুকাই খিনাই গ'ল। গতিকে খেতিয়কজনে এদিন সিদ্ধান্ত ল'লে যে ইয়াক এনেকৈ জীয়াই ৰাখিতো লাভ নাই, গতিকে ইয়াক মাৰিব লাগিব। এতিয়া গাধটোকতো তেনেকৈ মাৰিবও নোৱাৰে। শেষত এটা সিদ্ধান্ত ল'লে যে ওচৰতে এটা কুঁৱা আছিল, যিটো কুঁৱাত পানী শুকাই গৈছিল। গতিকে কুঁৱাটোত পেলাই তাৰ ওপৰত জাবৰ জাপি দিব, দি পেলাই গাধটোক মাৰি পেলাব। গতিকে এনেকুৱা ধৰণে প্লেন কৰি পেলাই এদিন গাধটোক লৈ গ'ল, গৈ পেলাই কুঁৱাটোত পেলাই দিলে। দিয়াৰ পিছত কুঁৱাটোত গাধ পৰিল। পৰি সি চিঞৰিব আৰম্ভ কৰিলে। তাৰপিছত খেতিয়কজনে যিমান জাবৰ জোঁথৰ পাৰে সিমান জাবৰ জোঁথৰ গাধটোৰ ওপৰত জাপি দিলে। গাধটোৱে এতিয়া ভাবিলে যে মোৰতো মৃত্যু অনিবাৰ্য। গতিকে মৃত্যুৰ আগত সি এটাই কথা ভাবিলে যে মোৰ এই যিখিনি জাবৰ জোঁথৰ, এই জাবৰ জোঁথৰখিনি মই এতিয়া কামত লগাব লাগিব। গতিকে গাধটোৱে তাকে চিন্তা কৰি এটা বুদ্ধি উলিয়ালে। এইখিনিতে কওঁ যে আমাৰ মানুহৰ ক্ষেত্ৰতো যেতিয়া বহুতে দেখা যায়, বহুতে কি কৰে, নিজৰ মাক দেউতাকক তেওঁলোকে বুঢ়া বয়সত এনেকুৱা ঠিক গাধটোৰ দৰে ব্যৱহাৰ কৰে। গতিকে বুঢ়া হ'লে যেন ইনভেলিড, গতিকে বুঢ়া হ'লে যেন তাক মৰাৰ কামনা কৰে। গতিকে এনেকুৱা ধৰণে এই গাধটোক কৰিলে কি, যেতিয়া জাবৰ জাপি দিলে তেতিয়া গাধটোৱে ভাবিলে যে মই এতিয়াতো মৰিমেই, কিন্তু মৰাৰ আগত মই এটা কাম কৰোঁ, মই এই জাবৰখিনি মই কামত লগাওঁ। তেতিয়া গাধটোৱে কৰিলে কি, এই যিমান জাবৰ পেলাই দিয়ে সেই গাধটোৱে এনেকৈ জোকাৰি দিয়ে, পিঠিখন জোকাৰি দিয়ে, জাবৰবিলাক তলত পৰি যায়। এনেকৈ যিমানে জাবৰ দিছে সিমানে গাধটোৰ সুবিধা হৈছে। গৈ 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 জাবৰ আহি আহি একদম পাৰ পালে। পাৰ পোৱাৰ পিছত গাধটো উঠি আহিল ওপৰত। উঠি অহাৰ পিছত কৃষকজনক ক'লে যে দেউতা, আপুনি মোক মাৰিব চেষ্টা কৰিছে, গতিকে মোক আপুনি কেতিয়াও নাভাবিব যে মই এটা গাধৰ মূৰ লৈ আছোঁ। ইয়াতে আপুনি মোক যিখিনি জাবৰ দিছে এই জাবৰখিনি মই কামত খটুৱাইছোঁ। গতিকে আপোনালোকে মানৱ জাতিটোৱে এই নিজৰ ওপৰত যিমানখিনি জাবৰ পৰে এই জাবৰখিনিক আপোনালোকে কামত লগাব, তেতিয়া সমাজৰ উন্নতি হ'ব, সমাজখন উন্নতিৰ পথত যাব।
কিন্তু আপোনালোকে মোক কৰিছে কি যে মাৰিবৰ চেষ্টা কৰিছে। গতিকে মোক গাধ বুলি ভাবিছে যে মই মূৰ্খ, মই ইনভেলিড এটা জন্তু। গতিকে আপোনালোকে নাভাবিব যে মোৰ এটা মগজু আছে আৰু এই মগজুটো মই কামত খটুৱাইছোঁ আৰু এই জাবৰখিনি মই কামত খটুৱাইছোঁ। গতিকে মানুহৰ ক্ষেত্ৰতো সেই একেটা কথাই মই এইখিনিতে কওঁ যে নতুন জেনেৰেশ্যনক কওঁ যে জীৱনলৈ যিমান সংঘাত নাহক কিয়, এই সংঘাতবিলাক এই গাধটোৱে জাবৰখিনি যেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে ঠিক তেনেকুৱা ধৰণে কৰক, জখলা হিচাপে ব্যৱহাৰ কৰক। গতিকে আজিৰ আত্মালাপৰ খণ্ডটো এইখিনিয়ে। ইয়াৰ পিছত মই আপোনালোকলৈ সুন্দৰ সুন্দৰ কথা মই লৈ আহি পেলাই আপোনালোকে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গতিকে মই পুনৰ নেক্সট এপিছডটো মই আপোনালোকলৈ আগবঢ়াম আৰু সেইটো আপোনালোকে চাব বুলি মই দৃঢ় বিশ্বাসী। ধন্যবাদ।